যাবি বাইরে ভাই আমি এবার হ্যাঁ গাড়ি কোথায় ধন্যবাদ জ্ঞাপন কৰিছোঁ অঞ্জুমা বেগমলৈ। এতিয়া আমি মঞ্চত বিচাৰিছোঁ হিমাশ্ৰী ৰাণীৰ বড়ো নৃত্য দল। জনপ্ৰিয় কণ্ঠশিল্পী দীপানিতা ডেকা মহামন্ত্ৰী উপস্থিত হৈছে। এটা জোৰদাৰ স্বৰ হ'ব লাগে। সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ ঠাইত অংশগ্ৰহণ কৰিব বুলি। এই আমাৰ মঞ্চত দীপানিতা ডেকা। নমস্কাৰ ধমধমা আঞ্চলিক মহাবিদ্যালয়। আহিয়ে পৰিৱেশটো ইমান ভাল লাগি গৈছে। আচলতে কলেজৰ অনুষ্ঠানবিলাক কৰি মোৰ বহুত ভাল লাগে। যেতিয়াই কলেজলৈ আহোঁ ইমান এক্সাইটমেণ্ট থাকে, সকলোৱে ইমান মৰম দিয়ে। বছৰটোৰ গোটেই সময়খিনি মই এই সময়খিনিৰ কাৰণে কলেজ ফ্ৰেছাৰ্ছৰ কাৰণে ৰৈ থাকোঁ। আৰু আজি ইয়াতে নিমন্ত্ৰণী পাই সঁচাকৈ বহুত ভাল লাগিলে। মহাবিদ্যালয়খনৰ অধ্যক্ষ মহোদয়কে ধৰি প্ৰত্যেকজন শিক্ষাগুৰুকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু লগতে মোৰ মৰমৰ ইউনিয়নৰ ভাইটি ভণ্টিসকলক বহুত বহুত মৰম যাচিছোঁ। বাকী জোচ কেনেকুৱা?
শুনিছোঁ দেই মই যিহেতু MNCত পঢ়া হয় মোৰ ঘৰ যদিও বাইহাটাত কিন্তু মোৰ দেউতাৰ চাকৰি সূত্ৰে মই MNCত পঢ়িছিলোঁ নলবাৰীখন এনেও বহুত জোচ হয় নাই জোচিলা পূৰা যোৱাবাৰো আগৰবাৰ MNCত কৰিছোঁ আৰু এইবাৰ নলবাৰী কলেজত কৰিছোঁ আৰু আজি আহিছোঁ ধমধমা কলেজলৈ সঁচাকৈ বহুত ভাল লাগিছে আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিনদাৰ গীতেৰে গতিকে সকলোৱে সহযোগ কৰিব লাগিব হ'বনে নাই ঠিক আছে